আজি আহি প্ৰথম কথাটো মোক ক'লে যে জাতীয় আমাৰ যি কাৰ্বি জনগোষ্ঠীৰ যি অংগবস্ত্ৰ এই প'হ'খনৰ কথা ওলাল, কথাই কথাই ওলাল। তেতিয়া মোক ক'লে যে আপুনিতো গামোচাৰ কথা কৈ থাকে, পাৱাৰ লুমৰ গামোচাৰ কথা আপুনি কয়, পাৱাৰ লুমৰ গামোচা আপুনি প্ৰত্যাখ্যান কৰে, আপুনি কৈ থাকে, কিন্তু আপুনি শুনি আচৰিত হ'ব। মোক ইয়াত মোৰ সাংবাদিক ভাতৃসকলে কৈছে, সতীৰ্থসকলে কৈছে যে প'হ'খনো ডুপ্লিকেট হ'বলৈ আৰম্ভ হৈছে, এইখনো পাৱাৰ লুমৰ পৰা আহিবলৈ আৰম্ভ কৰিছে। আমি উৎসৱ পাতিছোঁ, ৰং ৰহইচ কৰিছোঁ, বিহু নাম জুৰিছোঁ, হুঁচৰি গাইছোঁ, কিন্তু আমাৰ কিছুমান জাতীয় দায়িত্ব আছে। এই কাৰ্বি আংলঙত বসবাস কৰা ভিন্ন জাতি বৰ্ণ সম্প্ৰদায়ৰ লোকসকলৰ কিছু দায়িত্ব আছে। এই কাৰ্বি ভূমিৰ গৌৰৱ অহংকাৰ এই প'হ'খন প্ৰথমে ৰক্ষা কৰিব লাগিব। এই প'হ'খন ৰক্ষা কৰিব লাগিব। পাৱাৰ লুমৰ পৰা আমাক একেবাৰে গ্ৰাস কৰি কৰি আনি আছে। মই আজি 4-5 বছৰতকৈ বেছি সময় মই পাৱাৰ লুমৰ ওপৰতেই বেছি ফ'কাছ কৰি আছোঁ। কি কাৰণে কৰি আছোঁ? কাৰণ মই দেখিছোঁ ই আমাৰ জাতীয় অৰ্থনীতি ধ্বংস কৰিছে, জাতীয় সংস্কৃতি আমাৰ ধ্বংস কৰিছে, আমাৰ পৰম্পৰা, আমাৰ লোকাচাৰ ধ্বংস কৰিছে, আমাক কৰ্মহীন কৰিছে, কৰ্ম বিমুখ কৰিছে। গতিকে আমি নিজৰ অংগবস্ত্ৰসমূহ ৰক্ষা কৰিব লাগিব প্ৰথমে। আৰু এই অংগবস্ত্ৰসমূহৰ অন্যতম আমাৰ চেলেংখন, আমাৰ গামোচাখন, আমাৰ প'হ'খন, এইবোৰ আমি ৰক্ষা কৰিব লাগিব। কিয় ৰক্ষা কৰিব লাগিব? এতিয়া মই আহিলোঁ, মোৰ সন্মানীয় যিগৰাকী ইয়াৰ কাৰ্যবাহী সদস্য, তেওঁ মোক এখন প'হ'ৰে তেওঁ মোক সম্ভাষণ জ্ঞাপন কৰিলে। মই যেতিয়া অকণমান আগত তাত এই প্ৰেছত ভাতৃ মাধৱৰ তাত বহি আছিলোঁ, তাতো জাতীয় সংগঠনৰ দুজনমান ভাতৃবন্ধু গ'ল, তেওঁলোকেও মোক প'হ একোখনকৈ দিলে। কিন্তু তাৰ মাজত এখন মোক ক'লে যে এইখন কিন্তু অকণমান গণ্ডগোলীয়া ককাইদেউ। মই ক'লোঁ হয় নেকি? বোলে এইখন গণ্ডগোল। তেতিয়া মই কথাখিনি জানিবলৈ প্ৰয়াস কৰিলোঁ। কথাবোৰ অকল মেখেলা চাদৰ, কথাবোৰ অকল গামোচা চেলেং এইবোৰত সীমাবদ্ধ হৈ থকা নাই। আমাৰ জনগোষ্ঠীয় অংগবস্ত্ৰটো হাত দিছে। কোনে হাত দিছে? কোনে হাত দিছে? এই কথাখিনি চিন্তা কৰিব লাগিব। আপোনালোকে জানে নে নাজানে মই নাজানো। মই এইকেইদিন কৈ আছোঁ, ধাৰাবাহিকভাৱে কৈ আছোঁ। কোনোবাই যদি সামাজিক মাধ্যমৰ জৰিয়তে বাতৰিৰ মাধ্যমেৰে দেখিছে মই নাজানো, কিন্তু আপোনালোকক মই পোনপটীয়াকৈ পাইছোঁ, পোনপটীয়াকৈ কওঁ, অসমীয়া মহিলাই পৰিধান কৰা মেখেলা চাদৰ, নিত্য ব্যৱহাৰ্য আমাৰ আইসকলে ব্যৱহাৰ কৰা মেখেলা চাদৰ আমাক গুজৰাটে 550 কোটি টকাৰ ছাপ্লাই দিয়ে। চৰকাৰী হিচাপ। গুজৰাটে আমাক 550 কোটি টকাৰ মেখেলা চাদৰ যোগান ধৰে। 550 কোটি, ভাবক 1 কোটিৰ পাছত কিমানটা শূন্য? 550 কোটি টকাৰ মেখেলা চাদৰ দিয়ে। আমাৰ যে গামোচা, অকল গুজৰাটৰ পাৱাৰ লুমৰ গামোচাই আমালৈ আহে 250 কোটি টকা। এইটো মই কৈ থকা কথা নহয়, এইটো চৰকাৰী হিচাপ। গতিকে চৰকাৰী হিচাপ মতে এতিয়া প'হ'খনো যদি আমি হিচাপ কৰোঁ, এইখনত বা কিমান কোটি টকাৰ বিনিয়োগ হৈছে। যেনেকৈ আপোনালোকৰ আদাৰ ওপৰত বিনিয়োগ হয়, সিংহাসন পাহাৰৰ আদাৰ ওপৰত যেনেকৈ বিনিয়োগ হয়, বহিৰাগতই বিনিয়োগ কৰে, বনিয়াই বিনিয়োগ কৰে, তেনেধৰণে আমাৰ গামোচা, আমাৰ প'হ', আমাৰ মেখেলা চাদৰ, আমাৰ জনগোষ্ঠীয় যিমান অংগবস্ত্ৰ আছে, আমাৰ নিত্য ব্যৱহাৰ্য যিমান সামগ্ৰী আছে, সকলোতে ইনভেষ্টমেণ্ট আৰম্ভ হৈছে। ইনভেষ্টমেণ্ট কৰিছে বণিক গোষ্ঠীয়ে। কিয় কৰিবলৈ সুবিধা পাইছে? বজাৰখন একেবাৰে খোলা বজাৰ। আপোনাক প'হ লাগিবই, আপোনাক গামোচা লাগিবই, আপোনাক মেখেলা চাদৰ লাগিবই। কাৰণ আপুনি বিহু পাতিব, আপুনি তাৰালাংচত যুৱ মহোৎসৱ পাতিব, কাৰ্বি জনগোষ্ঠীয় উৎসৱ পাতিব, তিৱা জনগোষ্ঠীয় উৎসৱ পাতিব, বড়ো জনগোষ্ঠীয় উৎসৱ পাতিব। গতিকে আপোনাক প'হ লাগিব, গামোচা লাগিব, অংগবস্ত্ৰসমূহ লাগিব। গতিকে এইখিনি বওঁতা মানুহ কমি গৈছে, এইখিনি উৎপাদন কৰা মানুহ কমি গৈছে। আৰু যেতিয়াই এইবোৰ উৎপাদন কৰা মানুহ কমি যায়, স্বাভাৱিকতে ইয়াৰ চাহিদা আছে। চাহিদা থকাৰ লগে লগে কি হ'ব? য'ত চাহিদা থাকে তাতে ব্যৱসায় থাকে।
আৰু ব্যৱসায়িক গোষ্ঠীয়ে জানে ক'ত কি ইনভেষ্ট কৰিব লাগে, ক'ত কি বিনিয়োগ কৰিব লাগে। গতিকে এই বিনিয়োগ চলি আছে। আপোনাক মোক কোঙা কৰিব পৰা স্তৰলৈ লৈ যাব পৰাকৈ বিনিয়োগ চলি আছে। হয়নে নহয় কওক? হয়নে? বিনিয়োগ চলিছে, ডুপ্লিকেট হৈছে বস্তুবোৰ, নকল বস্তু আহি আছে। গতিকে এইবোৰ প্ৰত্যাখ্যান কৰিবলৈ শিকিব লাগিব। তাৰমানে আপুনি ৰিজেক্ট কৰিবলৈ শিকিব লাগিব। আপোনাক দিয়াৰ লগে লগে আপুনি সেইখন নাই 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 ভাই এখন নকল মই নলওঁ, তুমি শ্ৰদ্ধা দিছা, মৰম দিছা, সন্মান দিছা, একদম মই বুজি পাইছোঁ, কিন্তু তোমাৰ হাতত থকা নকল পহুখন মই নলওঁ, তোমাৰ হাতত থকা নকল গামোচাখন মই নলওঁ, তোমাৰ হাতত থকা নকল চেলেংখন মই নলওঁ। আমি ক'ব পাৰিব লাগিব। কোৱাৰ লগে লগে কি হ'ব? মানুহবোৰে অকণমান হ'লেও সম্বিত ঘূৰাই পাব। সম্বিত ঘূৰাই পোৱাৰ লগে লগে ব্যৱসায়িক ক্ষেত্ৰখনত তেওঁলোকে নামিবলৈ যত্ন কৰিব। আপুনি অকল ঢোলটো বজাই থাকিব, বিহু নচুৱাই থাকিব, এইদৰে জাতীয় কৃষ্টি ৰক্ষা পৰিব, সংস্কৃতি বা কিছু পৰম্পৰা ৰক্ষা পৰিব, কিন্তু জাতীয় অৰ্থনীতি কিন্তু জীয়াই নাথাকিব। জাতীয় অৰ্থনীতি জীয়াই থাকিবলৈ হ'লে গামোচা, চেলেং, পহু, আমাৰ মেখেলা চাদৰ পৰা আৰম্ভ কৰি আমাৰ যিমান অংগ বস্ত্ৰ আছে, যিমান সাজপাৰ আছে, আমি নিজে ববলৈ শিকিব লাগিব। আৰু এই 550 কোটি গুজৰাটক ক'ব লাগিব হাতখন দি, ভাই তোমালোকে ৰাখা তাতে, আমি ইয়াত বৈ আছোঁ, আমি ইয়াত 1000 কোটিৰ মেখেলা চাদৰ বৈ উলিয়াম। ভাই তোমালোকে তাতে ৰাখা, আমি নিজৰ গামোচা হস্ততাঁত, আমাৰ যি গামোচা যিখন GI টেগ পাইছে, এই GI টেগ পোৱা গামোচাখন আমি বৈ উলিয়াম, আমি 500 কোটি টকাৰ ব্যৱসায় কৰিম। এইটো অসমীয়া মানুহৰ পণ হ'ব লাগিব। আৰু আমি বিচাৰোঁ কি? আমি বিচাৰোঁ অসমীয়া উদ্যোগীৰ জয়যাত্ৰা হওক, অসমীয়া শিল্পীৰ জয়যাত্ৰা হওক, অসমীয়া সংস্কৃতিৰ যিসকল ধৰোহৰ, যিসকল ধ্বজা বহনকাৰী ব্যক্তি, তেওঁলোকৰ জয়যাত্ৰা হওক। মই এটা উদাহৰণ দিওঁ, আচৰিত হ'ব আপোনালোক। দুদিনমান পূৰ্বে মৰাণত এগৰাকী ভাতৃৰ, মই এইকেইদিন এইখিনি কথা কৈ আছোঁ, কোনোবাই ভাবিব কোৱা কথাবোৰকে মানুহটোৱে কৈ থাকে, উপায় নাই, মানুহৰ কাণ ঘোলা কৰি দিব পৰাকৈ এই কথাবোৰ ক'ব লাগিব, মানুহৰ মগজত এই কথাখিনি সুমুৱাব লাগিব। চাওক, মই এজন আয়কৰ দাতা, মই এটা চাকৰি কৰোঁ, মই বৃত্তিত মই এগৰাকী পেছাদাৰী, মই এগৰাকী সাংবাদিক। গতিকে মই সাংবাদিক হিচাপে, মই এটা চেনেলৰ মুখ্য সম্পাদক হিচাপে মই এটা পাৰিতোষিক লাভ কৰোঁ, আৰু যাৰ বাবদ মই ইনকম টেক্স দিওঁ, আয়কৰ দিওঁ। মই এগৰাকী পঞ্জীয়নভুক্ত আয়কৰ দাতা। মই এইবোৰ কথা ক'লেও মোৰ একো লোকচান নাই, মই এইবোৰ কথা ক'লেও মোৰ কোনো লাভ নাই। মই ভাবোঁ আপোনালোক একোগৰাকী আয়কৰ দাতা হওক। আয়কৰ দাতা হ'বলৈতো আয় কৰিব লাগিব। আমি কওঁ জয় আই অসম বুলি কওঁ, আইগৰাকীক কওঁ, আমাৰ আই, এই অসমীয়া আই, জয় আই অসম বুলি কওঁ। জয় আই অসম তেতিয়া হ'ব যেতিয়া জয় আই অসম হ'ব, অৰ্থাৎ অন্তঃস্থীয় আয়, ইনকম। জয় আই অসম দুটা। জয় আই অসম তেতিয়া হ'ব যেতিয়া জয় আই অসম হ'ব, অৰ্থাৎ ইনকম হ'ব। এই অসমত ইনকম জেনেৰেট হ'ব যেতিয়া। কোনে কৰিব? আমি কৰিব। ইমান খোলা বজাৰ পৰি আছে, আপোনালোক আচৰিত হ'ব। বহিৰাগত কোন আহিব এখন অসমলৈ? ইয়ালৈ কুঁহিয়াৰ পেৰিবৰ পৰা আৰম্ভ কৰি আদা খেতি কৰিবলৈ আৰম্ভ কৰি, ইয়াত আমাৰ সমস্ত খেতি বাতি ইত্যাদি ভূমি, ইয়াত কল কাৰখানা কৰিবলৈ কোন নাহিব কওক? কাৰণ আমি গোটেই ঠাইবোৰ খালী কৰি থৈছোঁ। খালী ঠাই পূৰণ কৰিবলৈ আমাক প্ৰশ্ন কাকততো লিখে, কিন্তু আমি এই খালী ঠাইসমূহ পূৰণ কৰিব পৰা নাই। খালী ঠাই পূৰণ কৰিব পৰা নাই কাৰণে ইয়ালৈ মানুহবোৰ আহিছে, সুত বৈছে। গতিকে আপোনালোকে ধৰ্ণা দি আন্দোলন কৰি লাভ নহ'ব, ধৰ্ণা আন্দোলনে নহ'ব। গতিকে আমি ইয়াত যদি আজিৰ তাৰিখত কৰি আছোঁ, অসমত এটাই কাম কৰি আছোঁ, শুনিবলৈ বেয়া পালেও মই কওঁ, আমি নেতা উৎপাদন কৰি আছোঁ, তাৰ বাহিৰে একো উৎপাদন কৰিব পৰা নাই। আমি নেতাৰ কনভয় দেখোঁ, আমি উদ্যোগীৰ কনভয় নেদেখোঁ। অসমত নেতাৰ কনভয় দেখোঁ, যুৱ নেতাৰ কনভয় দেখোঁ, ছাত্ৰ সংগঠনৰ বিশাল কনভয় দেখোঁ, কিন্তু আমি অসমীয়া উদ্যোগীৰ কনভয় নেদেখোঁ। সেইদিনা ভাতৃ এগৰাকীক পালোঁ, মই ক'বলৈ গৈ আছিলোঁ, তেওঁ এখন শাল পাতিছে, তাঁতশাল লগাইছে। তেওঁ তাত মুগা পাট, গামোচা ইত্যাদিৰ তেওঁ তাত উৎপাদন কৰি আছে, শিপিনী আনিছে। মই ভাবোঁ, ভাই বৰ ভাল কাম কৰিছা, ইমান কেইখন শাল জুৰিছা, ইয়াত শাল পাতিছা, তুমি শালত যে
মুগাৰ কাপোৰ বৈছা, তুমি যে পাটৰ কাপোৰ বৈছা, তুমি ব্যৱসায়িকভাৱে উন্নতি কৰিছা, মোৰ দেখি খুব ভাল লাগিছে। মোক ক'লে ককাইদেউ আপুনি আহিছে, মই গামোচা এখন আপোনাক দিওঁ, মুগাৰ গামোচা এখন মোক দিছে। মই ক'লো এখন বৰ দামী হ'ব, মই কিবা এটা দিম, কিন্তু নহয় ককাইদেউ মই ইয়াত ভাল প্ৰফিট কৰিছোঁ, আপুনি লওক। মই ল'লোঁ নিজৰ ভাই বুলি, তাকো মৰম যাচি কিবা এপত ক্ৰয়ো কৰিলোঁ। কিন্তু মই তাক সুধিলোঁ যে শিপিনীবোৰে চাগে ইয়াত বৰ লাভ কৰিছে ন? আমাৰ এই শিপিনী, গাঁৱৰ শিপিনীক পাইছা তুমি, গাঁৱৰ শিপিনীসকল তোমাৰ তাঁতশাল, তোমাৰ এই বস্ত্ৰ উদ্যোগৰ পৰা নিশ্চয় লাভান্বিত হৈছে। মই ক'লোঁ, কৈছে ককাইদেউ মোৰ গাঁৱৰ মানুহ ইয়াত লাভান্বিত হোৱা নাই। মই বোলো কিয়? বোলে গাঁৱৰ মানুহে কামেই নকৰে। বোলে কেলেই নকৰে? নাই তেওঁলোকৰ বোলে নোপোচায়। মই বোলো কিয় নোপোচায়? নোপোচায় নহয় ককাইদেউ, আচলতে এলাহ। ফ্ৰীতে 1200 টকা পাইছে, ফ্ৰীতে চাউল পাইছে, ঘৰত এটা টয়লেট পাইছে, এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে, আহিছে, এতিয়া বোলে দাইল চাউল চেনিটো ককাইদেউ। মই ক'লো এইটো বৰ ডাঙৰ কথা হৈছে। তেনেহ'লে মেখেলা চাদৰবোৰ বৈ আছে কোনে? এই যে ছেটবিলাক ৰেডি কৰিছা তুমি বিহুৰ কাৰণে বা বিহুৰ সময়ত, এইবোৰ কোনে বৈ আছে? মোক কৈছে ককাইদেউ আহক, লৈ গ'ল, দেখুৱালে মোক কেইজনমান যুৱক। এতিয়া আপোনালোকে ভাবিব এইকেইজন গাঁৱৰ যুৱক, মহিলাই নকৰে, যুৱকে কৰিছে। নহয়, ভুল ধাৰণা নল'ব, ময়ো ভুল ধাৰণা লৈ আছিলোঁ। মোৰ দুটা ভুল ধাৰণা একে সময়তে লৈ আছিলোঁ। প্ৰথম ভাবিছিলোঁ গাঁৱৰ মহিলাসকল উপকৃত হৈছে, দ্বিতীয় ভাবিছিলোঁ যে গাঁৱৰ যুৱকসকল উপকৃত হৈছে। নাই হোৱা। এই ভাতৃগৰাকীয়ে এই উদ্যোগীগৰাকীয়ে নিজৰ তাঁতশালখন, নিজৰ বস্ত্ৰ উদ্যোগটো জীয়াই ৰাখিবৰ কাৰণে কোচবিহাৰৰ পৰা যুৱক আনিবলগীয়া হৈছে। কোচবিহাৰৰ পৰা যুৱক শিপিনী আনিছে। কোচবিহাৰৰ শিপিনীয়ে আমাৰ গামোচা বৈছে, যুৱক শিপিনীয়ে। কোচবিহাৰৰ শিপিনীয়ে আমাৰ মুগাৰ আপোনালোকে পৰিধান কৰা মেখেলা চাদৰ বৈছে। পাটৰ ছেট বুলি কওঁ যে আমি, বিয়াৰ পৰা আৰম্ভ কৰি মেইন ছেটৰ পৰা আৰম্ভ কৰি সকলো বৈছে। বোলো বৰ আচৰিত কথা। বোলে তেওঁলোকেনো কি ইনকম আশা কৰে তোমালোকৰ পৰা, তোমাৰ পৰা? ভাল ইনকম এটা লৈছে চাগে। নাই লোৱা বোলে ককাইদেউ। বোলো কি লয়? দিনটোত খাই বৈ 500 টকা এটা পালেও তেওঁলোক বহুত। এতিয়া আপুনি ভাবক, এই যুৱক শিপিনীসকলে যে তাত যে চানেকিবোৰ লৈ আছে, আপুনি মই চানেকিবোৰ দি আছো, এইবোৰতো আমাৰ গাঁৱৰ চানেকি, অসমীয়াৰ চানেকি, ফুলবোৰ আমি তুলি দিছোঁ, হয়নে? এই চানেকিবোৰ লৈ, ইয়াতে প্ৰশিক্ষণ লৈ, কাইলৈ যদি কোচবিহাৰত তেওঁলোকে মুগাৰ ইণ্ডাষ্ট্ৰী, পাটৰ ইণ্ডাষ্ট্ৰী কৰি, গামোচাৰ ইণ্ডাষ্ট্ৰী কৰি, বাৰু হস্ততাঁতেই কৰিলে, দেখিলে যে অসমীয়া মানুহে এতিয়া GI টেগ পালে দেই, এতিয়া পাৱাৰলুম নচলিব, গতিকে আমি হস্ততাঁত ইয়াত আৰম্ভ কৰোঁ। আমি তাত যদি তাঁতশাল লগাই আপোনাক মোক গামোচা দিয়ে, আপোনাক মোক যদি পাটৰ মুগাৰ কাপোৰ দিয়ে, আপুনি মই কি কৰিম কওক? আপুনি মই কি কৰিম? উৎসৱ প্ৰীতি, উৎসৱ আমি উদযাপন কৰিবই লাগিব, কিন্তু অধিক মাত্ৰাত উৎসৱ প্ৰীতিয়ে কিন্তু আমাক ৰসাতলে নিব, জাতি ৰসাতলে যাব। মই আপোনালোকক মোৰ শংকাটো ব্যক্ত কৰি থলোঁ আপোনালোকৰ সন্মুখত। ভয় লাগে আমাৰ এই ভৱিষ্যত প্ৰজন্মটোৱে। এতিয়া কিছুমান ভাল কথা হৈছে যে কৰ্মশালা হৈছে শিশুসকলৰ কাৰণে, তেওঁলোকে খুব ধুনীয়াকৈ ঢোলটো লৈ আহে, তেওঁলোকে খুব ধুনীয়াকৈ সাজযোৰ পৰিধান কৰি আহে, তেওঁলোকে খুব ধুনীয়াকৈ বিহুৰ আখৰা কৰে, কৰ্মশালা প্ৰশিক্ষণ যি অভিধাৰে নকওঁ কিয় তেওঁলোকে সেইখিনি কৰি আছে। কিন্তু তেওঁলোকে যেতিয়া কাইলৈ কপৌ ফুলপাহ বিচাৰিব, এই কপৌ ফুলপাহ আপুনি মই দিব পাৰিম নে নোৱাৰিম? তেওঁলোকে যেতিয়া মুগাৰ সাজযোৰ বিচাৰিব, আপুনি মই গাঁৱৰ কাৰোবাৰ পৰা হস্ততাঁতৰ পৰা লৈ দিব পাৰিম নে নোৱাৰিম? নে মুগা সদৃশ বস্ত্ৰ, এই যে গুজৰাটৰ পৰা আহে কালাৰ ভিন্ন ৰঙী, এইবোৰ পৰিধান কৰোৱাই আমাৰ ল'ৰা ছোৱালীক আমি বিহু শিকাই থৈ যাম? কি কৰিম? কথাখিনি ভাবিব লাগিব। বেয়া নাপাব দে, হয়তো ভাবিছে আপোনালোকে যে কি কথাবোৰ কৈ আছে, বৰ নেতিবাচক লাগিছে। বিহু আমি কৰি আছো, বিহু আমাৰ শিৰে শিৰে ৰন্ধ্ৰে ৰন্ধ্ৰে। বিহুৰ ব্যাকৰণো শিকাবলৈ কোনো নিৰ্দিষ্ট বক্তা নালাগে আপোনালোকক, বিহুৰ ব্যাকৰণ শিকাবলৈ কোনো বিশেষজ্ঞ আপোনালোকক নালাগে। কাৰণ আমাৰ অসমীয়া ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছতেই ক'ৰবাত ঢোলৰ চাপটো শুনিলেই, ঢোলত কোনোবাই ৰগৰ তোলা শুনিলেই কণমানিটোৱে বিচনাত হাত ভৰি আছাৰে, সেয়াই বিহু। আমাক ব্যাকৰণ নালাগে, আমাৰ শিৰে শিৰে, আমাৰ DNA, আমাৰ গোটেই জিনত প্ৰবাহিত হৈ আছে বিহু। ইয়াৰ কাৰণে মই ভাবোঁ যে বিশেষ ব্যাকৰণ হয়তো প্ৰয়োজন নাই। এতিয়া বিচাৰকসকলৰ কাৰণে প্ৰয়োজন হয়, সেইটো এটা বেলেগ কথা।
বোলে ইয়াৰ লয় তাল মান গোটেই বিহুৰ পৰম্পৰা স্বকীয়তা বোলে এইখিনি ৰক্ষা পৰিছে নে নাই পৰা সেইটো এটা বেলেগ কথা কিন্তু মূল কথাটো হ'ল যে আমি বিহুৰ কাৰণে বিশেষ ব্যাকৰণ বা অভিধা আমাক যে প্ৰয়োজন হ'ব মই ব্যক্তিগতভাৱে সেইখিনি নাভাবোঁ বোকা পানী খচকি আমি আহিছোঁ গাঁৱৰ ল'ৰা আমি কিন্তু গাঁৱত এতিয়া বিহু নোহোৱা হৈছে বিহুবোৰ এতিয়া চহৰমুখী হৈছে বিহুৱা দলসমূহ প্ৰথম কেইদিনত গাঁৱত ঘাট মাৰিবলৈ আজিকালি নাথাকে গুৱাহাটী পাইগৈ পোনচাতেই জজ ফিল্ডত নাচিব লাগিব গৰু বিহুৰ দিনাই তাত আচুৰ অনুষ্ঠান হয় লতাশিলত অনুষ্ঠান হয় প্ৰতিযোগিতা হয় আমিও প্ৰতিযোগিতা কৰোঁ আৰু সেই প্ৰতিযোগিতাত আঁত ধৰোঁতে আমাৰ গোটেই গাঁৱে ভূঞে যিমান বিহুৱা দল এই বিহুৱা দলবোৰ গৈ গুৱাহাটী পাইগৈ বিহুৰ সময়ত গাঁৱৰ ফালে গ'লোঁ ভাবিলোঁ যে দুযোৰামান হয়তো বিহু আহিব পদধূলা দিব আশীৰ্বাদ ল'ম গৰখীয়া ল'ৰাৰ আশীৰ্বাদ ল'ম মূৰৰ চুলি ছিঙি আমাক আশীৰ্বাদ দিব ঢোলৰ চাপটোও শুনিবলৈ নাই ক'ৰবাত হয়তো আছে ঠাই বিশেষে হয়তো আছে এই অৱস্থা আমাৰ হৈছে চহৰমুখী বিহু হৈছে উপাৰ্জনমুখী বিহু হৈছে পেছাগত বিহু হৈছে এতিয়া বিহু এছেম্বল হয় বিহুৱা দল নহয়নে বিচাৰকসকলে গম পায় বিহু এতিয়া এছেম্বল হয় এছেম্বল মানে কি কওঁ ওৰ এটা তোৰ এটা এনেকৈ আমি যে সংযুক্ত কৰোঁ গতিকে এতিয়া দুলীয়াজানৰ এজন বিহুৱা ঢুলীয়া নাচনীজনী গড়গাঁৱৰ দেখিব আন এজন ঢুলীয়া বোলে ধেমাজিৰ পৰা আহিছে সেই দলটোতে একেটা দলতে ইয়াৰ পৰা বোলে বকলীয়া ঘাটৰ পৰা কোনোবা এজন গৈছে এনেকৈ এতিয়া বিহু দলসমূহ হয় গতিকে কিন্তু মই এটাই কওঁ যে পৰম্পৰা আৰু কৃষ্টিটো সঠিকভাৱে ধৰি ৰাখিব পাৰিলেই হ'ল আৰু তাৰ লগে লগে জাতীয় স্বাভিমানটো আমি ধৰি ৰাখিব পাৰিলেই হ'ল এতিয়া আপুনি মই যিমান অকামিলা হ'ম সিমান আমাৰ গোটেই ক্ষেত্ৰবোৰ সকলো ক্ষেত্ৰ কাৰ্বি আংলং ডিমা হাছাও শিৱসাগৰ ধেমাজি এই গোটেই ঠাইবোৰ বুলি নকওঁ অসমৰ কেইটামান প্ৰান্ত বাদ দিলে এতিয়া বহু ঠাইত বহুতৰে প্ৰিয় খাদ্য গাহৰি মাংস হয়নে বহুতৰে প্ৰিয় এতিয়া আপুনি মই গাহৰি খাই আছোঁ বা যিসকলে নাই খোৱা তেওঁলোকে দায় দোষ নধৰিব দেই মই অসমত আজিকালি কথা ক'বলৈও ভয় মানে সকলোকে সামৰি লৈ বুলি গোৱাল গালি পাৰিব পিছত নহয় পোনপটীয়াকৈ পাৰিব যে নহওক এই যে এই গাহৰি নৰ্থ ইষ্টত 12,000 কোটি টকাৰ এখন মাৰ্কেট 12,000 কোটি টকাৰ ব্যৱসায় নৰ্থ ইষ্টত উত্তৰ পূবত আৰু আমি যে গাহৰিবোৰ খাই আছোঁ বা আমি যে ইয়ালৈ আনি আছোঁ কিমানে আমি ব্যৱসায় ভিত্তিক কাম কৰিছোঁ কওকচোন কিমানে কৰিছোঁ খুব কম মানুহে কৰিছোঁ গতিকে পাঞ্জাৱ হাৰিয়ানা ৰাজস্থান য'ত এটুকুৰাও গাহৰি মাংস মানুহে নাখায় কাৰ্বি আংলঙৰ কাৰণে ডিমা হাছাওৰ কাৰণে নাগালেণ্ডৰ কাৰণে অৰুণাচল প্ৰদেশৰ কাৰণে শিৱসাগৰৰ কাৰণে মণিপুৰৰ কাৰণে ধেমাজিৰ কাৰণে গুৱাহাটীৰ কাৰণে লখিমপুৰৰ কাৰণে গাহৰি ট্ৰাকে ৰেকে পঠিয়াই আছে ট্ৰেইনৰ জৰিয়তে 12,000 কোটি টকাবোৰ শুনি কৰিবৰ মন গৈছেনে নাই যোৱা কওক টকাবোৰৰ পৰিমাণ শুনি নিজৰ কাম কৰিবৰ মন গৈছেনে নাই যোৱা কওক গামোচাৰ ব্যৱসায়ত লিপ্ত হ'বলৈ মন গৈছেনে নাই যোৱা কওক গাহৰিৰ ব্যৱসায়ৰ সৈতে জড়িত হ'বলৈ মন গৈছেনে নাই যোৱা কওক মই যিটো বুজি পাইছোঁ নাই যোৱা হয়নে 1200 টকা বাইদেউহঁতক দি আছে চৰকাৰে 1200 টকা দি আছে কাৰোবাক মই অপমান কৰি কোৱা নাই দেই মই হাতজোৰ কৰিয়ে কৈছোঁ কাৰোবাক 1200 দিছে কোনোবা এটা দলে কৈছে 3,000 দিম আমি এই মায়ামোহত বন্দী আমি কেতিয়াও কিয় চিন্তা নকৰোঁ যে গামোচাখন চেলেংখন প'হ'খন বৈ মই 1200 টকা ইনকম টেক্স দিবলৈ আৰম্ভ কৰোঁ কেতিয়াও কিয় আমি চিন্তা নকৰোঁ যে আমি 12,000 টকা ইনকম টেক্স দিবলৈ আৰম্ভ কৰোঁ 12,000 টকা ইনকম টেক্স দিয়া মানুহটোৰ উপাৰ্জন কিমান হ'ব ভাবক 12 লাখ টকা দিয়া মানুহটোৰ উপাৰ্জন কিমান হ'ব ভাবক গতিকে সেই পৰ্যায়লৈ আমি যাব লাগিব পণ লওক গোটেই এদিন বহাগত 7 দিন বহাগত অকল বহাগ মাহটোত এইবোৰ কথা পাতি থাকিলে নহ'ব 12 মাহ কাণ ঘোলা কৰি দিয়াকৈ অসমীয়াৰ জাতীয় চেতনা জাতীয় অৰ্থনীতিৰ সন্দৰ্ভত অসমীয়াৰ তেজ গৰম হৈ যোৱাকৈ এই কথাবোৰ আমি পাতিব লাগিব ক'ব লাগিব আমি লালিত্য লগাই কথা কৈ থাকিলে নহ'ব আমি বৰ মানে ভাষাৰ সোৱাদ লগাই কথাবোৰ কৈ থাকিলে নহ'ব পোনপটীয়া কথা পাতিব লাগিব মানে কাম কৰ বনিজত ধৰ মোৰ ককাইদেউ এগৰাকীয়ে কৈ থাকে সত্যেন মহন্ত কাম কৰ বনিজত ধৰ অসমীয়া নহ'লে মৰ তেওঁ তেনেকৈ কয় আমি এতিয়া গুৰুজনাৰ তিথি পাতোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নামঘৰ ভাগ কি ধৰণে আৰম্ভ কৰিছিল বৰদোৱাত কি ধৰণে আৰম্ভ কৰিছিল ইকৰা নল খাগৰি নহয়নে
বাঁহ বেত ইত্যাদি তাত মাহ চাউল দিছিল পথাৰত পোৱা মাহ চাউল দিছিল কল যিখন বাৰীত পাইছিল কলপাতখন বাৰীৰ পৰা কাটি আনিছিল নহয়নে সেইখিনিতো বিজ্ঞান ভিত্তিক কিছু খাদ্যৰ যেটো আমি ব্যালেন্স ডায়েট বুলি কওঁ আজিকালি সেইবোৰ থাকে ফল মূল কল কুঁহিয়াৰ এইবোৰ আমাৰ নিজা আছিল এতিয়া ভাদ মাহটোত আমি অসমৰ বাহিৰলৈ এতিয়া মাহ চাউল হৈ থকা নাই এতিয়া মাহ প্ৰসাদ হ'ল আৰু এতিয়া আমি মাহ প্ৰসাদৰ নামত কিমান শ কোটি টকা ভাদ মাহতে অসমৰ বাহিৰলৈ পঠিয়াই দিওঁ আমি ঠিক নাই মই এই জাতীয় চেতনাটো অতি দায়বদ্ধতাৰে আপোনালোক সকলোৰে মনত জগাবলৈ মই প্ৰয়াস এটা কৰি আছো মই কৈছো মোৰ একো লাভ লোকচান নহয় এইবোৰ কথা মানে গালু বালু নহয়নে খালু কি খোলাকটিৰ তাল বুলি নকয় জানো সেইবোৰ দৰে হয় মোৰ কাৰণে কিন্তু আপোনালোকৰ মন মগজুত যদি কথাখিনি কৰবাত ৰেখাপাত কৰে এওঁলোকে যে আমন্ত্ৰণ জনাই আনিলে মুকটো নিশ্চয় বিহুৰ বক্তৃতা দিব বুলি আপোনালোকে ভাবিছিলে বিহু মই আপোনালোকক কি বুজাম বিহু বুজিবলৈ হলে আপোনালোকে যাওক ৰাতি বিহু চাওক মৰাণ সকলে ইমান ধুনীয়াকৈ ৰাখিছে বিহু বুজিবলৈ হলে যাওক মটক সকলৰ গছতলৰ বিহু মৰাণৰ গছতলৰ বিহু আপোনালোকে চাওক ধৰ্ম হুঁচৰি চাওক চুতীয়া সকলৰ আয়োজন চাওক পাত খাবলৈ যাওক আহোম সকলে কি ধৰণে বিহু হুঁচৰি মাৰে সেইখিনি চাওক প্ৰতিটো জনগোষ্ঠীয়ে ক'ত ক'ত কেনে ধৰণে নিজৰ সংস্কৃতি সম্ভাৰ ধৰি ৰাখিছে যাওক চাওক আপোনালোক দেখিও পৰ্যটক হিচাপে যাওক আন নহলেও যাওক ৰাতি বিহুৰ ঠাইত মই অভিভূত হওঁ এই পৰিৱেশবোৰ দেখিলে এই পৰিৱেশবোৰলৈ আপোনালোকক ময়ে আমন্ত্ৰণ জনাইছো যাওক নিমন্ত্ৰণ দিছো মই আপোনালোকক অনুৰোধ কৰিছো কেতিয়াবা যাওক বিহু কি আমি বুজি উঠিম সংস্কৃতি কি আমি বুজি উঠিম কেনে ধৰণে সাবতি ইমান আতুমটুকাৰিকৈ ৰাখিছে আপোনালোকে বুজি পাব কিন্তু তাৰ লগে লগে আমি কাৰ্বি আংলঙৰ সম্পদ মই কাৰ্বি আংলঙত আছো কাৰণে কৈছো এই আদাক লৈ স্বনিৰ্ভৰশীল আমাৰ কাৰ্বি আংলঙৰ খেতিয়ক হ'ব লাগিব ইয়াৰ মধ্যভোগীৰ দপদপনি চলি থাকে মধ্যভোগীৰ দপদপনি নোহোৱা হ'ব লাগিব এই বাঁহবোৰ যে আপোনালোকৰ ইয়াত আছে পাহাৰবোৰত যে বাঁহবোৰ আছে ইয়াৰ পৰা আপোনালোকে কাঠ উৎপাদন কৰিব পাৰে আপোনালোকে জানেনে কাঠ উৎপাদন কৰিব পাৰি এই বাঁহৰ পৰা কেনেকৈ বাঁহৰ পৰা কাঠ জাগিৰোডত সৌৰভ শইকীয়াহঁতে কৰি আছে এইবোৰ কাম কেতিয়াবা গলে দেখিব চীন ভিয়েটনামত যিবোৰ কাম হয় যিবোৰ আমি গছ কাটিলে আমাৰ গছ কাটো আমি গছৰ আয়ুস বোলে 30-40 বছৰ ইয়াৰ মেচিউৰিটি পৰিপক্ক হ'বলৈ লাগে কাঠখিনি উলিয়াবলৈ আমি গছ কাটিব লাগে 30-40 বছৰ অপেক্ষা কৰিব লাগে গছ কাটিলে প্ৰকৃতিৰ ধ্বংস হয় গছ কাটিব নালাগে বাঁহ 4 বছৰত পৰিপক্ক হয় বাঁহ কাটক বাঁহৰ খেতি কৰক এই বাঁহ আপোনালোকে বাঁহৰ পৰা কাঠ কিদৰে উৎপাদন কৰিব পাৰি ইউটিউবত চাওক এতিয়া নতুন কিছুমান কথা আহিছে বেম্বো সল্ট কোৰিয়াত আটাইতকৈ দামী বেম্বো সল্ট একো নহয় এই যিটো নিমখ গুজৰাটৰ পৰা এক ট্ৰাক কিনি আনক বাঁহত ভৰক বাঁহ পুৰক এই বাঁহত পুৰক চুঙাটোত আমি যে চুঙা মাংস খাওঁ তেনেকৈ নিমখবোৰ ভৰাই এই ইউটিউবতে পাব এইবোৰ সেইবোৰৰ পৰা বেম্বো সল্ট আজিকালি বেম্বো সল্ট বহুত দামী এইবোৰ কাম এই উদ্ভাৱনী চিন্তাবোৰ আমি কৰিব লাগিব নহলে কিন্তু বিহু পাতি থাকিলে ৰাস পাতি থাকিলে এই অনুষ্ঠানবোৰ পাতি থাকিলে আধ্যাত্মিক অনুষ্ঠান মই সকলো পাতক মই কৰজোৰে কৈছো একো বাদ নিদিব কিন্তু সময় সাপেক্ষ হওক নিৰ্ধাৰিত সময়ত কথাবোৰ শেষ হওক নিৰ্ধাৰিত সময়ত বিহু শেষ হওক বহাগ মাহটোত শেষ হওক গোটেই কাৰ্যসূচীবোৰ কাৰণ ইমূৰৰ পৰা সিমূৰলৈ সময় লাগে মই বুজি পাওঁ ৰাস 3 মাহলৈ পাতে মানুহে এইবোৰ শেষ হওক 3 দিনত ৰাস যাতে শেষ হয় কাৰণ আমি কৰ্মমুখী হ'ব লাগিব তাত শালত বহিব লাগিব আমি অকল নাচি বাগি গাই থাকিলে নহব ভক্তি ৰসত অকল আমি ডুবি থাকিলে নহব কিয় নহব ভাবিব আপোনালোকে আপুনি শংকৰ গুৰুজনাৰ বিৰোধিতা কৰি এইবোৰ কথা কৈছে নাই কোৱা গুৰুজনাই কৈছিল প্ৰথমে কি চাউল কথা তাৰ পাছত হৰি কথা আমি এতিয়া বহু কথা পাহৰিছো গুৰুজনাই কৈ থৈ গৈছিল তেখেতৰ পিতৃৰ আপোনালোকে জানে যে প্ৰথম যি অংকীয়া ভাওনা আপোনালোকে চিহ্ন যাত্ৰা আৰম্ভ কৰিবৰ সময়ত কি হৈছিল আপোনালোকে জানেনে কিয় সেই সময়ত তেওঁৰ পিতৃৰ যি সৰিয়হতলি আছিল সেই সৰিয়হ খেতি চপোৱাৰ পাছত চিহ্ন যাত্ৰা কৰিছিল গতিকে তেওঁলোকে প্ৰথমে চাউল কথাৰ কথা চিন্তা কৰিছিল তাৰ পাছত হৰি কথা চিন্তা কৰিছিল আমি এতিয়া হৰি কথা কৰি থাকো বিহু কৰি থাকো মই নকৰিবলৈ কোৱা নাই সময় সাপেক্ষ হোৱা নাই কথাবোৰ কিছুমান সময়তকৈ বেছি হৈছে অতিমাত্ৰা হৈছে এই অতিমাত্ৰাখিনি হ্ৰাস কৰিব লাগিব আৰু আমাৰ যুৱ উদ্যোগীসকলক আমি কনভয় লৈ যোৱা ৰাস্তাত আমি দেখিবলৈ পাব লাগিব
তেওঁলোকে ধনে ধানে সকলো ফালৰ পৰা মজবুত হ'ব লাগিব সেই পৰিৱেশ আমি চাব খোজো গোটেই কাৰ্বি আংলঙত আজি ইমান কেইটা জাতি জনগোষ্ঠীৰ মূল কাৰ্বিসকল ইয়াত বাসিন্দা বাকীসকল সহযোগী হিচাপে সহযাত্ৰী হিচাপে আছে অধিবাসী হিচাপে আছে সকলোৱে সমস্বৰে বৰ অসমীয়া হিচাপে আপোনালোকে কাম কৰক এই কাৰ্বি আংলঙৰ উন্নতি হওক গোটেই অসমৰ উন্নতি হওক প্ৰতিখন জিলাৰ উন্নতি হওক নগাসকললৈ চাবচোন কাৰ্বি আংলঙৰ সীমাত লাগি আছে কেইটা নগা জনগোষ্ঠী আছে কওক আপোনালোকে কি বুলি চিনি পায় নাগালেণ্ডৰ মানুহবোৰক নগা বুলি চিনি পায় হয়নে কেৱল নগা বুলি চিনি পায় তাত 17টা পোনপটীয়াকৈ জনগোষ্ঠী আছে আও আংগামী লোঠা চেমা কন্যাক ফোম খেমনুংগামী য়নচিংগাৰ টিকিৰ এনেকৈ গোটেই চাকেচাং গোটেই ভৰি আছে তাত নাগালেণ্ডত কিন্তু আমি তেওঁলোকক কি বুলি জানো নগা বুলি জানো নাগালেণ্ডৰ সমস্যা হলে তেওঁলোকে একেলগে ওলাই আহে তেওঁলোকৰ মাজত ভাষাৰ আদান প্ৰদান নাগামিজত হয় বা ইংৰাজীত হয় বেলেগ তেওঁলোকৰ দুৱানত পাতিব নোৱাৰে এতিয়া মই যদি কওঁ কন্যাক যদি আপাৰ কন্যাক লোৱাৰ কন্যাক আপাৰ কন্যাক টবুৰ ফালে থাকে মন জিলাৰ বাকীখিনি লোৱাৰ কন্যাক বুলি কয় মন জিলাৰ মন হদৰত থাকে এই আপাৰ কন্যাক লোৱাৰ কন্যাকে নিজৰ মাজত নাগামিজত কথা পাতে দুৱানত কথা পাতিব নোৱাৰে একেই কন্যাক হোৱাৰ পাছতো ইমান তেওঁলোকৰ ভিন্নতা আছে সংস্কৃতিৰ ভিন্নতা আছে সাজ পোছাকৰ ভিন্নতা আছে কিন্তু যেতিয়া নগা জাতিৰ সমস্যা হয় তেতিয়া কিন্তু তেওঁলোকে চাকেচাং আংগামী লোঠা কন্যাক ফোম বুলি ওলাই নাহে তেওঁলোক নগা বুলি ওলাই আহে আমি নাগাখান বুলি কয়নে নকয় এতিয়া আমি অসমীয়া মানুহখিনিয়ে কিন্তু সেইদৰে নকওঁ আমি এতিয়া জনগোষ্ঠীয় পৰিচয়ৰে বেছি উদ্ভাসিত হ'ব খোজো আপত্তি নাই আছে জনগোষ্ঠীৰ কিছুমান কথা পাতিবলগীয়া থাকে সমস্যা থাকে কিন্তু যেতিয়া অসমীয়া হিচাপে বৰ অসমীয়া হিচাপে থিয় দিব লাগিব কাৰ্বি ডিমাচা আহোম কছাৰী মৰাণ মটক চুতীয়া সকলো লগ হৈ গোটেই উজনি নামনি সকলো লগ হৈ আমি অসমীয়া হিচাপে চিনাকি দিলে আমাক কিন্তু ৰাখোতা নাই মই আপোনালোকক ক'লো আমাৰ যি সমন্বয় আছিল আমাৰ গামোচাখন তাৰ চানেকি আছিল দুটা ৰং তাত আছিল এতিয়া গামোচাখনৰ ৰং ভিন্ন ভিন্ন হ'ল মৰাণ জনগোষ্ঠীৰ গামোচাখন বেলেগ হ'ল মই অপমান কৰি কোৱা নাই মই কথাটো কৈছো এইখিনি অলপ আগলৈকে আমি দেখাওঁ সোণোৱাল কছাৰীৰ লোকে বেলেগ গামোচা লয় এইফালে আপুনি দেখিব নামনি অসমত কোচ ৰাজবংশীৰ ৰংটো অকণমান বেলেগ নহয়নে আকৌ আমাৰ ধৰ্মীয় পন্থাসমূহৰো কৃষ্ণগুৰুৰ গামোচাৰ ৰংটো অকণমান বেলেগ শ্ৰীমন্ত শংকৰদেৱ সংঘই মাজত বেলেগকৈ গামোচাখন উলিয়াইছিল গতিকে এই ধৰণে আমাৰ গামোচাৰ ৰংটো আমি সলনি কৰি এই বন্ধাকবিটোৰ পাতবোৰ খিলা খিলা কৰি পেলালো এই বন্ধাকবিত বান খাই আছিলো আমি খিলা খিলা হৈ গলো এখিলা খিলা পাত হৈ গলো জোৰ কমিছে শক্তি কমিছে আৰু সেই কাৰণে আমি কৰবাত দুৰ্বল হৈছো আমাৰ দুৰ্বলতাৰ সুযোগ গুজৰাটৰ বেপাৰীয়ে লৈছে বনিয়াই লৈছে ৰাজস্থানৰ বেপাৰীয়ে লৈছে বনিয়াই লৈছে আপুনি মই তেওঁলোকক আগস্থান দি গামোচাখন পিন্ধাই তেওঁলোকৰ পৰা ডনেশ্যন ল'বলৈ বাধ্য বেয়া নাপাব দেই মই যিসকল অসমীয়াত চামিল হৈছে মই তেওঁলোকক কোৱা নাই আপুনি মই তেওঁলোকৰ পৰা ডনেশ্যন ল'বলৈ বাধ্য কাৰণ আপোনাৰ মোৰ মাজত সেই শক্তি নাই সেই ধনাঢ্য ব্যক্তি নাই নোহোৱা হৈ গৈ আছো আৰু অকামিলা হ'ম কথাবোৰ ভাবক মই এইখিনি কথাকে ক'লো আৰু বহুত ক'বলগীয়া থাকে বিহুৰ মঞ্চত ইমান দীঘলীয়া কথা কোৱাটো সমীচীন নহয় ভালো নহয় অকণমান পাছত হয়তো মানে খংৰাগে হ'ব যিয়ে নহওক অপৰাধ মাৰ্জনা কৰিব আপোনালোকৰ মাজলৈ আহিলোঁ দুআষাৰ কথা ক'লো আপোনালোকক লগ পালোঁ এইখিনি ভাষণ নহয় দেই মনৰ চিন্তা আমাৰ মনৰ চিন্তা এই মনৰ চিন্তাখিনি ব্যক্ত কৰিলোঁ এই চিন্তা হয়তো আপোনাৰ মগজুটো আছে আপোনাৰ চিন্তাটো আছে আপুনি হয়তো ব্যক্ত কৰিব পৰা নাই খুলি ক'ব পৰা নাছিলে ঘৰত গৈ কিন্তু আপুনি ঠিকেই ক'ব মানুহজনে কিন্তু ঠিক ক'লে মই ভাবি আছিলোঁ কথাটো এইটো কথা মই ভাবি আছিলোঁ গতিকে আপোনাৰ ভাৱৰ সৈতে যদি মোৰ ভাৱৰ মিল হৈছে আপোনাৰ ভাৱৰ সৈতে আপোনাৰ চিন্তাৰ সৈতে যদি মোৰ চিন্তা খাপ খাইছে মই ধন্য হ'লোঁ নমস্কাৰ ধন্যবাদ